হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এছ লাৰ্ণিঙত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আমি ডিছকাছ কৰি আছিলোঁ আছাম হাইস্কুল টেটৰ বাবে ইণ্ডিয়ান পলিটিকেল ছিষ্টেমৰ ওপৰত গুৰুত্বপূৰ্ণ MCQ ছিৰিজ। ইয়াৰ আগতে আমি অলৰেডি 6টা পাৰ্ট ডিছকাছ কৰিছোঁ। আগৰ 6টা পাৰ্ট যদি আপোনালোকে চোৱা নাই, আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে। তেন্তে পলম নকৰাকৈ আজিৰ 7 নম্বৰ পাৰ্টটো ডিছকাছ কৰিছোঁ। কুৱেশ্যন নম্বৰ 190, বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে? ইয়াৰ শুদ্ধটো হ'ল 1/10 সদস্য কি থাকিব লাগে? উপস্থিত থাকিব লাগে। জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? ইয়াৰ শুদ্ধটো হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, 1930 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজমেলত কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন? ইয়াৰ শুদ্ধটো হ'ল চন্দ্ৰধৰ বৰুৱা। অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা হ'ল 7টা। অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? ইয়াৰে শুদ্ধটো হ'ল 14টা। মনত ৰাখিব, অনুসূচিত জাতিৰ বাবে কৈছে অনুসূচিত জাতিৰ বাবে 7টা আৰু অনুসূচিত জনজাতিৰ বাবে কি কৰা হৈছে? 14টা আসন সংৰক্ষিত কৰা আছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব হলিৰাম ডেকা। হলিৰাম ডেকা আছিল প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। নেক্সট কুৱেশ্যন, যিটো অসমৰ কথা কৈছে, কিন্তু মনত ৰাখিব অসমৰ কথা কৈছে, অসমৰ প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল হলিৰাম ডেকা। নেক্সট, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব 1979 চনত। 1979 চনত কি কৰা হৈছিল? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল? দ্বিতীয়বাৰৰ বাবে এইটো কৰা হৈছিল 1990 চনত। নেক্সট কুৱেশ্যন, একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? তৰুণ গগৈ। নেক্সট কুৱেশ্যন, তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তি নহয়? ইয়াৰে নহয় বুলি সুধিছে, কেশৱ চন্দ্ৰ গগৈ নহয়। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি? হেনৰী জোচেফ টুইনাম। এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম হ'ল হেনৰী জোচেফ টুইনাম। নেক্সট কুৱেশ্যন, 1919 চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্ৰীত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন? কনকলাল বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী ৰাজ্যপালৰূপে যিটো তামিলনাডুত 1958 চনত কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব বিষ্ণুৰাম মেধি। তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল? ইয়াৰ শুদ্ধটো হ'ল হেম বৰুৱা। অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি? ৰূপম কুৰ্মী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব হোৰেণ বুঢ়াগোহাঁই। হোৰেণ বুঢ়াগোহাঁই আছিল অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য। অসমৰ উচ্চ ন্যায়ালয় যিটো গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হৈছিল? 1948 চনত। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? পাৰ্বতী কুমাৰ গোস্বামী। মনত ৰাখিব, প্ৰথম কি কোৱা হৈছে? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন? পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসমৰ মহিলা স্বাধীনতা সংগ্ৰামীসকলৰ আগৰণুৱা আৰু
কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন? ইয়াৰ শুদ্ধটো হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট কুৱেশ্যন, সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধটো হ'ব ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন? ইয়াৰে শুদ্ধটো হ'ব বৰ্ণালী খংমেন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? বৰ্ণালী খংমেন। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন? ইয়াৰ শুদ্ধটো হ'ব মীৰা শৰ্মা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা। ইয়াত প্ৰথম মহিলা সুধিছে, মনত ৰাখিব। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন? ইয়াৰ শুদ্ধটো হ'ব ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি হ'ল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? ইয়াৰে শুদ্ধটো হ'ব সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ আছিল স্বাধীনতাৰ আগৰ কি আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰাজ্যপালজন কোন? ইয়াৰে শুদ্ধটো হ'ব বিষ্ণুৰাম মেধি। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন? ইয়াৰে শুদ্ধটো হ'ব ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? সৈয়দা আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ আসন কেইখন? ইয়াৰ শুদ্ধটো হ'ব 126খন। অসমৰ লোকসভাৰ আসন কেইখন? 14খন। অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি? অসম গণ পৰিষদ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান ভাৰতীয় জনতা পাৰ্টি দলৰ লগত সহযোগী দল হিচাপে থকা যিকোনো এটা ৰাজনৈতিক দলৰ নাম কি? BPF। কাক স্বায়ত্ত শাসনৰ পিতৃ বুলি কোৱা হয়? লৰ্ড ৰিপনক কোৱা হয় স্বায়ত্ত শাসনৰ পিতৃ বুলি। অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। স্বায়ত্ত শাসনৰ পিতৃ বুলি লৰ্ড ৰিপনক কোৱা হয়। এইটো বহুতো ধৰণৰ কম্পিটিটিভ এক্সামত আহি থাকে এইটো কুৱেশ্যন। পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? ৰাজ্যিক নিৰ্বাচন আয়োগে পৰিচালনা কৰে পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচন। নেক্সট কুৱেশ্যন, পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব 1959 চনৰ পৰা। 1959 পৰা পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন দুখন ৰাজ্যত সৰ্বপ্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশত প্ৰথমতে কি কৰা হৈছিল? পঞ্চায়তী ৰাজ ব্যৱস্থা কৰা হৈছিল। ইয়াৰে যদি ভাৰতৰ সৰ্বপ্ৰথম পঞ্চায়তী ৰাজ থকা ৰাজ্য যদি সোধে তেন্তে হ'ব ৰাজস্থান। একেলগে হ'লে ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশ। আৰু ৰাজস্থানৰ নাগৰ জিলাত প্ৰথমতে হৈছিল, মনত ৰাখিব, নাগৰ জিলা। নেক্সট কুৱেশ্যন, গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব 1974 চনত। 1974 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বৰ্তমান পৌৰসভাৰ কাৰ্যকাল কিমান? ইয়াৰ শুদ্ধটো হ'ব 5 বছৰ। 5 বছৰ পৌৰসভাৰ কাৰ্যকাল। ফ্ৰেণ্ডছ, আজিৰ পাঠটোত আমি এইকেইটাই MCQ ডিছকাছ কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলত ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত গুৰুত্বপূৰ্ণ MCQ চিৰিজ দি আছোঁ। এছামিছ লেংগুৱেজ, ইকনমিক্স, EVS চবকেইটা পাৰ্টছৰে আমি MCQ চিৰিজ দি আছোঁ। আপোনালোকে যদি চোৱা নাই আৰু চাব বিচাৰিছে আমাৰ প্লেলিষ্টত যাই পিনে চাব পাৰে। আৰু আপোনালোকৰ 2013ত হৈ যোৱা হাইস্কুল টেটৰ পেডাগজি ছেকশ্যনটো আমি ছল্ভ কৰি দিছোঁ। ইয়াৰে আপোনালোকৰ পেডাগজি ছেকশ্যনটো আৰু ইংলিছ লেংগুৱেজৰ যদি PDF লাগে
আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰটো হ'ল 7000240605। মনত ৰাখিব 7002406045 এইটো নম্বৰত আপোনালোকে হোৱাটছএপত মেছেজ দিলে আমি আপোনালোকক কি কৰিম PDF খিনি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।